তো স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ প্ৰায় 2 বছৰ মূৰত আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। আমাৰ খালপাৰত আমাৰ পেউলীয়া চলিকেইটা সান্দে বেঞ্চি চিনি পুৰা বহি আছে, তাৰপৰা উকি আছে যাওঁ ৰ'ব বা মাছি কাৰ কৈছোঁ, মাটি কাৰ কো মাছি মোৰ এখন বহাখন মোৰ গাছডাল মোৰ ছায়াখেন্তি মোৰ মোক নামটাকে বহি আছে তে কি মাতি আছিলোঁ দেখোন হা কাৰ পাৰ্মিশ্যন লৈছে আকৌ সেই বা ইমান দম দিছে তোক খালতে বাহে দোল মাৰি দিম মাছ চুৰ কৰিছে নেকি গম পাই এনক গাইছ মই পুৰা আমাৰ খালটোৰ ৰখীয়া হিচাপে ৰাখিছোঁ। আমাৰ মানে খালত মাছ পাত পৰিলেও যাবই চাব নেকি একবাৰ প্ৰমাণ দিছোঁ কিয় ঔষধ দিবই। তই আজি ভিডিঅ'টো একো টপিক নোহোৱা ভিডিঅ' এনেই দেখুৱাম। আজি গৰমৰ দিন পুৰা ৰ'দ দিছে ভাবছিনে পুৰা সেউজীয়া হৈছে। আজি আমাৰ এতিয়া অলপ ফাই ধেমালি কৰিম এহঁতৰ লগত পাগলাকেইটাৰ লগত। তো চাই থাকক ভিডিঅ'টো। এবাৰ নেক্সট ভিডিঅ'টো কিন্তু ইয়াৰ পিছত যিটো ভিডিঅ' হ'ব পুৰা বাম্পাৰ ভিডিঅ' হ'ব। আমাৰ খালপাৰত এনেকুৱা এডাল ধুনীয়া গছ আছে যে পানীৰ ওপৰত মজাকৈ আছে। গৰমৰ দিনত মজা আৰু ইয়াতে ধুনীয়াকৈ উঠি লওঁ এনেকৈ উঠি কিনে এনেকৈ পুৰা বহি লওঁ এনেকুৱা আৰু পুৰা অলপ দেৰিকৈ মজা মলয়া বতাহ আহিব মানে তালুকদাৰ। আৰু পৰিৱেশটো চাওক কি ধুনীয়াকৈ পেক কৰি আছে, কিন্তু আমাৰ মানুহ নহয় এইকেইটা মামাই কয় দি অলপ বেলেগৰে মানুহ, আমাৰ গাঁৱৰ মানুহ নহয় এইগিলা। বেলেগ দলাইছে কিন্তু কথা পৰিৱেশে মজা আৰু এই ইমান পেলাই থাকে এই মুখখন দি চাওঁ। ঐ নাম কি তোৰ? এইটো আমাৰ শুনোমতি শুনো মুখখন দেখ নাম ক। আৰু এবাগিয়া আজি নাৰায়ণ পূজা আছে কি হবি কওঁ? আজি হাৱাই ঘূৰি আছে নাৰায়ণ পূজা আছে কি হবি কওঁ? আৰু ভাতি হবি গাজি চাজি নহ গাজি ক'ব লাগে আগে। আৰু গাইছ আমাৰ খালত এনেকুৱা মাছ আছে এইবিলাক গাছত দেখিছি না এইটো গুটি এই বস্তুটো পেলাই দিলেও মাছে মানে খাবা আহে দেখি আছোঁ। এই চাওক দেখা পাইছি না মজা আৰু মই কেইটামান পেলাই দি চাব দেখছি না কেনেকুৱা আনবাইনো কেৰকুটি আনবাই নে চা মুখখন দেখোঁ এইগিলা তোৰ এইগিলা মাছ কি লাগি আছে এইগিলা দে তাত ধুনীয়া সেয়াতক তন্দৰ ভাত কি কোৱা বৰবেয়াত টাউন আৰু ইয়াতে হেতি আৰু গধূলা বা পুৰা বৰপেটীয়া মাল খাটি বৰপেটা। ইয়াৰ ঘৰ ক'ত কৈ যা বৰপেটা ক'ত বহৰি। কি ধুনীয়া পৰিৱেশ চাওক এটা মাছে অট'মেটিকলি জাপি থাকে। আৰু তাতে মই ধুনীয়া এটা অলপ চেলেঞ্জিং এটা বস্তু কৰিব যাই আছোঁ দেখি আছোঁ পাৰিম নোৱাৰিম সন্দেহ আছে। নামলো গাইছ ভৰিত কিবা সেই ওলাকে এতিয়া মোক টেনশ্যন লোৱা নাই। মোৰ ডাক্তৰ আছে ডাক্তৰ মোক এতিয়া কি কৰি দিবি কওঁ? ভাল কৰি দিবি এতিয়া কৈ দি ক'ত লগ লাগি ভাল নহ'লে কিন্তু বেমাৰ খাবি হ'ব না কওঁ ই এতিয়া ভাল কৰি দিব বোলে কিবা কিবি আনিব বোলে। ইয়াৰ আঠিয়াকে বোলে শিকাইছে কিবা কিবি মানে কাটা চিঙে ভাল কৰা কি আনিব গৈছে চাব ৰ'ব কি কিবা খাচ বটলি আছে বুজি না কচুৰ পাত লৈছে দেখো সেই আঠা হা কি কৰিবি তই কিবা কৰে চাব ৰ'ব ৰ দি ধচিয়েই কি কৰি পেলাই জীৱ আৰু ই ভাল নহ'লে কিন্তু মাৰ খাবি ক'ত লগ লাগি ভাল হ'ব নাই হ'ব কিমান পাৰ্চেণ্ট গেৰাণ্টি 100% খালত মাছ কিন্তু পুৰা জাপি আছে। আজি মাৰি চাওঁ ৰ'ব এই তাক বৰশীম দিব থৈছোঁ এই পটককৈ লৈ যা
পুৰা ডাউচি কিন্তু ক্ৰিকেট হয় বৰশী বম আৰু বৰশী বা এটা মেইন বস্তু নাই দেখো টোপ বল্লু বল্লু বৰল ঐ কি জানো নাই বল্লু টেনশ্যন নাই আমাৰ এই গাছৰ গুটি আছে নহয় এইদি বুম ৰ'ব সকলো বস্তুকেইটা দেখিছেনে এইদি মাছ ধৰিব ৰ'ব আমাৰ মাছ কিন্তু সুখ মাছ আমাৰ আৰু গোটাই দিছা কি হয় ভাজ লাগি ভালছি কি বল কিনছে তো দি মই বকি দিম এই বস্তু দেখছি না এই বস্তু দিতে যাব এবার আনিমে কিন্তু জয় শ্রীরাম মাছ ধরে জয় শ্রীরাম এবার আইব কিন্তু টানছি 3 নম্বর টাইবেন নালি আর মই যাও ঘৰত যাও এই মাছ আনিমে কিন্তু বরফি টানবে না কি বরফি কিনছি দেখছি না গাইস বরফি দেখা কর দিম আছে মাছ উঠাব নল্লো গাইস বরফি চিঙি লৈ গুচি গেল দে কি কৰো কি কৰিম গো মই মতে দিতো নামিয়ে যাম নেকি ধৰবা নামবি নামই নেকি নামি যা মৰিম মই এটা গুটি মাত দিম তই ধৰবি এই পুরো জাপ মাত দিবি এই হেৰি কি নাম এইকেইটা হাৰ্মিং বাৰ্ড নে ডলফিন এই ডলফিন বলে ধৰে যি মাছটোৰ কাছৰ কি বুলি কয় হাৰ্মিং বাৰ্ড যা এইকেইটা হাৰ্মিং বাৰ্ড বনাই যাও পাগলা আইছা যা তই বঢ়িয়াকে ধৰবি এক দেখে উঠি যা পুরো জোর জাপ মাত দিবি মাছটো মুখেদি এনেকৈ পুৰা কামৰে বখলাই লৈ আহিবি দেই ইয়াক উঠি দিছোঁ ফক ইয়াকেইটা পুৰা মাছটোৰ কাছৰে বনাই দিছোঁ দুটা চেলেঞ্জ দিম কোনে বেছি সময় ৰ'দত বহি থাকিব পাৰিবি 120 হা মই যাও দে বহি থাক বহি লওঁ পুৰা কিমান টাইম বহিব কওঁ মই 1 ঘণ্টা 1 ঘণ্টা দে বহি থাক ষ্টাৰ্ট দে ব মই তিনি পুৰা বহি দিছোঁ ৰ'ব মই কালি উঠিম দে দে কালি উঠ তই এনে কৰিলোঁ আৰু কৰিলে কৰিবি বেচা তই উপায় নাই ন চ্যালেঞ্জ লৈছো কৰবাই চেলেঞ্জ লৈছি বোলে ই দুটো অৱস্থা লেং হৈ পৰি গৈছি বুঢ়া এই পথাৰত পৰিলাক ই পৰিলাক পথাৰত পাগলা কি ঠাণ্ডা লাগছি নে গৰম গৰম গাছে গৰম আৰু কিমান টাইম আছে আৰু মই কি পালো দুনে এই উঠলাক দেখো তই হাৰলি নেকি পালো নৰা তে ফালে মই মোৰ বেলা কথা চা ফটো মাৰ মজাকে ফটো মাৰ এটা মাৰছা কি আৰাম লাগছি হয়নে কিন্তু তই ভাতকেইটা লৈ যা মই ভাত এটাই খাম যা আমাক কগে ৰাকেশ দাই বোলে ইয়াতে খাল বাৰতে ভাত খাব কি বোলে মাছ চাই আছে যা লৈ যা যা লৈ গে ৰ'ব গাইছ ভাত লৈ আহিছি না ভাত কৈ মায়ে কাটপটক বান্ধিলে আছে কি মায়ে কাটপটক বান্ধিলে আছে যা কিয়া দিবু তো ভাতটো কি বুলি কৈছে তই মই চুগা ৰাকেশ দাক ভাত লাগে মই কি তাক বে মাছ গেটান বান্ধি তাৰপিছত চৰ খাব যা সেনেকে কৈছি তে আৰু এটা সুৰ হৈছি ৰ'বক পুৰা সুৰা আহি দিছি এনাই কৰিলো সেই ৰ'দে কৰিলেও হৈ যাবি তই দেখাই নাপাব টচ মাৰি যাব লাগব ইয়া চাল আহিছে ৰ'বক এফালে দেখছি না ইয়াৰ চকুটো পুৰা ফুলি আছে কিয় ফুলি আছে তোৰ চকু ভালকে নকয় গেখান কাম দে কি কিবা খাইছে নেকি তই ভালকে কওঁ টিভি চাই আছিলোঁ মাতটো কেনে আহিছিল ক'ৰবাত কিবা কৰি আছিলি নেকি খাইছে দেখো কিয় খাইছা তই আপিছিলি নেকি হা আৰু কেনেকৈ খাই দেবো ই কিবা দিনতে ফাংচন খাইলি নেকি তই ঐ হাঁহি থাকে দেখো কিয় হাঁহি আছে আকৌ ই হাঁহি আছে দেখো ই কেনে কৰি হাঁহি আছে দেখো ই হাঁহি আছে দেখো ই তো ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ গৰমো লাগছি মাছটো নাপলৈ যাই কিনে ঘৰতে ভাত খাওঁ ভাত দিবনে মোক আজি মাই কিবা হৈ থাকে নাজানো একবাৰে পুৰা গালি পাইছি তো চাই থাকক আজি ভিডিঅ'টো অলপ
খাম খেলিৰ মাজত দিলোঁ মানে কি অলপ অলপ ধেমালি সুৰি দিলোঁ নেক্সট ভিডিঅ'ত অলপ ধুনীয়া ভিডিঅ' এটা আহিছে হয়নে বৌৰি দে বাই বাই দি বাই বাই লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ঘণ্টাটো বজাই দিব কি ঘণ্টা টিং টংটো য়েছ তো টাটা লগ পাম নেক্সট ভিডিঅ'ত